নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ বিকে এডুকেশ্যন ইউটিউব চেনেললৈ মই ভূপতি আজি আমি কৰিবলৈ ওলাইছোঁ অনুশীলনী 8.4 ৰ 5ৰ 8 নম্বৰ অংকটো প্ৰথমতে আমি বাক্যটো ল'ম sin a plus cosec a whole square plus cos a plus sec a whole square এতিয়া আমি এটো a plus b whole square এটো আছে a plus b whole square গটিকে সূত্ৰমতে কি হ'ব a square plus 2ab plus b square এই সূত্ৰটো আমি এতিয়া মানটো বহাই দিম sin square a plus 2 sin a cosec a plus cosec square a এটো plus এতিয়া এইটো সূত্ৰত ভৰাই দিম cos square a plus 2ab আহে সূত্ৰমতে 2a মানে cos b মানে sec plus b square অৰ্থাৎ sec square এইটো এতিয়া sin square a plus 2 sin a এটা cosec মানে 1 by sin a cosec মানে 1 by sin হয় plus cosec square a আর একেদৰে এইটোৰ ক্ষেত্ৰত কি হ'ব cos square a plus 2 cos a এটা sec মানে কি জানো আমি 1 by cos a plus sec square a এইটো এতিয়া sin square a plus 2 sin a কটা গল থাকিল 2 plus cosec square a এইটো প্লাস আছিল আমি ইয়াতে প্লাস টো লিখা নাছিল প্লাস cos square a plus the cos কটা গল থাকিল 2 plus sec square a এতিয়া sin square a আৰু cos square a টো আমি একেলগে লিখিম sin square a plus cos square a এটা 2 আৰু 2 প্লাস করলে কিমান হ'ব 4 plus cosec square a plus sec square a এইখিনি আমি পাই গলো এতিয়া ওভেট এটা পাইছিলো sin square a plus cos square a মানে কিমান হয় sin square a plus cos square মানে কিমান হয় 1 plus 4 আৰু cosec square a মানে কি আছিল 1 plus cot square a cosec মানে এইটো আছিল 1 plus cot square a আৰু sec মানে কি আছিল 1 plus tan square a এটা ওভাৰ আছিল sin square a plus cos square a মানে 1 এটো 4 আছে ইয়াতে cosec square a মানে আছিল 1 plus cot square a আৰু sec square a মানে কি আছিল 1 plus tan square a এবিলা আমি পাই গলো এটা 1 plus 4 5 এটো 6 এটো হৈ গল 7 plus tan square a plus cot square a এটো আমি আগত লিখিছো এটো পিছত লিখিছো গটিকে আমাৰ হপকৰ সমান হৈ গৈছে ইকুয়াল টু রাইট হ্যান্ড সাইড গটিকে আমাৰ সমান হৈ গল গটিকে এইখিনি হ'ব आंसर এতিয়া আহিছো 9 নম্বৰটো লৈ 5 তো আমি প্ৰথমতে লেফট হ্যান্ড সাইড ললো কি আছিল cosec a minus sin a whole into sec a minus cos a এতিয়া cosec মানে কি আছিল 1 by sin a minus sin a আৰু একেদৰে sec মানে কি আছিল 1 by cos a এতিয়া cos a ইয়াতে আছে এটো এতিয়া এটো লসাগু বুলি আমি যোগ বিয়োগ কৰিম sin a আছে লসাগু গতিকে 1 minus ইয়াত হৰটো আছে 1 গতিকে 1 এৰে sin a হৰণ কৰিলে sin a বাদ যায় গতিকে sin a আৰু sin a পূৰণ কৰিলে কি হ'ব sin square a তো পূৰণ ইয়াতে লসাগু হ'ব cos a cos এৰে cos 1 বাদ যায় আৰু 1 to 1 কৰিলে 1 হ'ব মাইনাস এর হৰটো আছে 1 1 এৰে cos বাদ যায় cos পূৰণ কৰিলে হ'ব cos square a এতিয়া আমি অপেটো জানো cos square a plus sin square a equal to 1
গতিকে ইয়াৰ পৰা cos স্কয়াৰ a ইকুৱেল টু কি হ'ব 1 মাইনাছ sin স্কয়াৰ a নাইবা sin স্কয়াৰ a ইকুৱেল টু 1 মাইনাছ cos স্কয়াৰ a সৰি এইটো উঠান আছিলে আমি cos স্কয়াৰটো উলিয়ালে কি হ'ব এটো sin টো ইপিনে গ'লে 1 মাইনাছ cos sin স্কয়াৰ a হ'ব আৰু যদি আমি sin টো উলিয়ালো তেতিয়াহ'লে cos টো ইপিনে গ'লে 1 মাইনাছ cos স্কয়াৰ a হ'ব এতিয়া 1 মাইনাছ sin স্কয়াৰ a মানে আমি কি লিখিম cos স্কয়াৰ a এটা হ'ব cos স্কয়াৰ a প্লট থাকিলে sin a আৰু 1 মাইনাছ cos স্কয়াৰ a মানে কি হ'ব 1 মাইনাছ cos স্কয়াৰ a মানে হ'ব sin স্কয়াৰ a অভেদটোৰ মতে এতিয়া চোৱা ইয়াতে sin দুটা আছে তল এটা আছে গতিকে কটা কটি যাব এই দুটো কটা গ'ল আৰু cos a টো আছে ইয়াৰে cos দুটা আছে এটা কটা গ'ল গতিকে ওপৰত থাকিলে cos a ইনটু sin a এইটো মই ডাইৰেক্টলি কাটিছো তোমালোকে কইবাৰ লিখিব পাৰা যে cos স্কয়াৰ a মানে cos a ইনটু cos a তেতিয়াহ'লে এটা cos কটা যাব এটা থাকিলে sin স্কয়াৰ a মানে sin a ইনটু sin a তাৰ পৰা কটা কটি যায় এটা sin a থাকিব গতিকে এইখিনি হল এতিয়া আমি সপক্ষটো এক্সট্ৰা কে ল'ব লাগিব ৰাইট হ্যান্ড সাইড কি আছিল ৰাইট হ্যান্ড সাইডটো 1/10a প্লাস cot a এতিয়া 1/10 মানে আছিল কি sin a by cos a plus cot মানে আছিল cos a by sin a এতিয়া লসাগু হ'ব cos a sin a ওপৰত 1 আছে এতিয়া cos a ৰে এইটো হৰণ কৰিলে sin a বাদ যায় এটো ওপৰত কি হ'ব sin স্কয়াৰ a প্লাস আৰু sin a ৰে এইখিনি হৰণ কৰিলে cos a বাদ যায় ওপৰত cos a আছে গতিকে পূৰণ কৰিলে হ'ব cos স্কয়াৰ a এতিয়া এইটো হৰণ হৈ আছে এইটো ওপৰত cos a into sin a আৰু sin স্কয়াৰ a plus cos স্কয়াৰ a মানে কিমান অভেদটো 1 হয় গতিকে এইখিনি মান হ'ব 1 গতিকে থাকিলে cos a into sin a গতিকে আমাৰ লেফট হ্যান্ড সাইডত ওলাইছিল cos a into sin a রাইট হ্যান্ড সাইডত ওলাইছে cos a into sin a গতিকে আমাৰ কি হ'ল এটাকে লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড এইখিনি এটা সমান হৈ গ'ল আমাৰ বামপক্ষ সমান সপক্ষ গতিকে এইখিনি হ'ব आंसर ছাত্ৰ-ছাত্ৰী অকল আৰু এটা বাকি আছে অংক ইয়াৰে এটো আমি কৰি হেক কৰি কিনে এতিয়া আছে 10 নম্বৰটো পাছত 10 নম্বৰৰ প্ৰথম লেফট হ্যান্ড সাইডটো লৈছো এটো 1 plus 10 square a 1 plus cot square a এতিয়া 1 plus 10 square a মানে কি আছিল সূত্ৰ sec square a আৰু 1 plus cot square a মানে কি আছিল cosec square a ওভেন মতে আমি বহাই দিছো কাৰণ 1 plus 10 square a মানে কি আছিল sec square a আৰু 1 plus cot square a মানে আছিল cosec square a এটো আমি ওভেন মতে আমি বহুৱাই দিলু এতিয়া চোৱা sec মানে কি আছিল 1/cos ঠিক স্কয়াৰ আছে ইয়াৰ স্কয়াৰ হৈ যাব আৰু cosec মানে কি আছিল 1/sin গতিকে এইটো হ'ব sin স্কয়াৰ a এতিয়া চোৱা sin স্কয়াৰ এটো যাব ওপৰত গতিকে এইটো হল ওপৰত গৈ গল sin স্কয়াৰ a আৰু cos স্কয়াৰ এটো ইয়াতে তল আহিব cos স্কয়াৰ a এতিয়া sin by cos মানে আমি কি জানো sin a by cos a মানে কি আছিল 10a গতিকে ইয়াৰ পৰা যেটো স্কয়াৰ স্কয়াৰ আছে গতিকে কি হ'ব 10 স্কয়াৰ a এটো আমাৰ সমান হৈ গৈছে ইয়াৰ লগত এতিয়া আমি এটো লম লেফট হ্যান্ড সাইডটো 1 minus 10a by 1 minus cot a এটো আছে হোল স্কয়াৰ এতিয়া আমি লিখিম 1 minus 10 মানে আছিল sin a by cos a এর তলটো ক্ষেত্ৰত cot মানে কি আছিল cos a by sin a ওপৰত আছিল হোল স্কয়াৰ এতিয়া আমি লসাগু উলিয়াই যোগ বিয়োগ কৰিম ওপৰটো লসাগু হ'ব cos a এটো গতিকে 1 তল হৰটো 1 আছে হৰণ কৰিলে 1 বাদ cos a বাদ যায় গতিকে 1 into cos a পূৰণ কৰিলে cos a হ'ব মাইনাস cos a ৰে cos 1 বাদ যায় ইয়াক আৰু sin পূৰণ কৰিলে হ'ব
sin a তলতো একেদৰে লসাগু হ'ব sin a 1 আছে এটো হ'ব sin a minus cos a আৰু হোল স্কয়াৰ আছে এটো ওপৰত এতিয়া চোৱা cos a minus sin a আৰু এটো sin a minus cos a আৰু এই sin এটো ওপৰত যাব ওপৰত sin a থাকিলে আৰু cos এটো তলত আহিলে এটো হোল স্কয়াৰ আছে এটো হোল স্কয়াৰ এতিয়া চোৱা আমি যদি ওপৰত এটা মাইনাস কমন লও ইয়াৰ পৰা তেতিয়া হলে কি হ'ব sin a minus cos a আগত এটা মাইনাস দিলে কি হ'ব ইয়াৰ পজিশন এটা চেঞ্জ হ'ব sin এটো আগত আহিব cos এটো পিছত যাব অৰ্থাৎ প্লাস sin a হৈ যাব মাইনাস টো কমন আহিলে প্লাস sin a এটো আগত লিখিলো আৰু মাইনাস টো কমন আহিলে এটো মাইনাস হৈ যাব এখানে মাইনাস cos এটো পিছত লিখিছো এটো sin by cos মানে এটো কি হ'ব sin by cos মানে এটো tan a আৰু তলত আছে sin a minus cos a এতিয়া এটো আৰু এটো কটাকটি যাব sin a minus cos a sin a minus cos a একে মান আছে কটাকটি যাব আৰু মাইনাস আছে এটো মাইনাসৰ ওপৰত স্কয়াৰ থাকিলে কি হয় প্লাস হয় আৰু এটো tan আছে গতিকে এটো কি হ'ব এখন গৈ tan স্কয়াৰ a গতিকে আমাৰ এটোৰ মান tan স্কয়াৰ a ওলাইছে গতিকে আমাৰ প্ৰমাণ হৈ গল গতিকে এইখিনি মানে tan স্কয়াৰ a ওলাইছিল আৰু এইখিনি মানে আমাৰ tan স্কয়াৰ a মানটো ওলাইছে গতিকে এইখিনি হ'ব आंसर তোমালোকে নিশ্চয় বুজি পাইছা অংকটো যদি ভিডিওবোৰ ভাল লাগিছে লাইক কৰিবা আৰু চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা ধন্যবাদ